নমস্কাৰ এভৰিৱান, ৱেলকাম টু মাই ইউটিউব চেনেল অসমীয়া বোৱাৰী পূজাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মামাহঁতৰ ঘৰতে আছোঁ। বহুত দিনৰ মূৰত আজি ভালকৈ টোপনি গ'লোঁ। মানে বহুত দিনৰ পৰা গাটো ভাল নাছিলে যে ৰাতিটো মানে খজুৱাই থাকে, সেইটো কাৰণে মোৰ টোপনি অহা নাছিলে। কিন্তু আজি মই খুব ধুনীয়াকৈ শুলোঁ, মানে ভাল পাইছোঁ আৰু টেবলেটটো খাই ভাল পাইছোঁ। কিন্তু মই মডুলেশ্যনটো এতিয়া ব্যৱহাৰ কৰা নাই, ঘৰলৈ যাম আজি। ঘৰত গৈ পেলাইহে ব্যৱহাৰ কৰিম, কাৰণ মানে ইয়াতে গৰম পানী চৰম পানী কৰি পেলাই অকণমান মানে অসুবিধা পাওঁ আৰু মামীহঁতক, সেইটো কাৰণে মই ঘৰলৈ গৈ পিনে লগাম। এয়া অলপ ওলাই আহিছোঁ। আজি ভিডিঅ'টো ছুটি হ'ব, হ'লেও মানে আৰম্ভ কৰি দিছোঁ। মামাহঁতৰ ঘৰৰ ওচৰ এইবিলাক পথাৰ নদী চব মানে অলপ এনেই ওলাই আহিছোঁ, ভাল লাগে ওলাই পেলাই। আপোনালোকেতো ধেমাজি বুলি ক'লে চবেই পানী বুলিয়ে জানে, কিন্তু পানীৰ লগতে ধুনীয়া ধুনীয়া ঠাইবিলাকো আছে আপোনালোকক, সেইটো কাৰণে দেখাওঁ বুলি ভাবিছোঁ। সেইজনী খাই আকৌ দিয়া, ভিডিঅ' কৰি আছে, ইনষ্টাগ্ৰামৰ ৰিলচ বনাই আছে। তাৰপিছত আমাৰ আৰু আছে দুটা ৰ'ব দেই, সিহঁতকো দেখাম। এইকেইটা চোৱা, হাই কৈ দিয়া। এইবিলাকে জেগাবিলাক খুব ধুনীয়া জেগা, ভাল লাগে থাকি, ভাল লাগে ইয়াৰ এইখিনিত। মানে অলপ অলপ বতাহো মাৰি থাকে। গৰম দিনতো থাকিবলৈ ভাল, ঠাণ্ডা দিনতো থাকিবলৈ ভাল। চাওক এতিয়া এটা বেয়া খবৰ আছে, মানে ৰাতিপুৱাই মানে বেয়া খবৰ মানেনো কি, ইমানো বেয়া নহয় আৰু। কিন্তু দাদা মানে গা ভাল নাই কৰি আছিলে। মানে দাদা ভাগৰো বোলে বসন্ত উঠিছে, আৰু টিকলিজনী দেখিছে মোৰ ভিডিঅ'ত, শুনচেং তাইৰো বোলে বসন্ত উঠিছে। দুইটা দাদা আৰু তাই দুইটাই বাপেক জীয়েক দুইটাৰে বোলে উঠিছে বসন্ত। তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যাতে সিহঁতি সোনকালে ভাল হৈ যায়। মানে দাদা বোলে বেছি হৈছে, ভাত খাবও পৰা নাই, মানে হিট গিলিবও পৰা নাই হেনো। গতিকে সোনকালে ভাল হ'লে ভাল লাগে আৰু, মানে ঘৰখনৰ মানুহবিলাকৰ কিবাকিবি হৈ থাকিলে এনেই মনটো বেয়া লাগে যে। সেইকাৰণে সোনকালে ভাল হ'বৰ কাৰণে আপোনালোকেও আশীৰ্বাদ কৰিব, যাতে সোনকালে ঠিক হৈ যায়। মানে সি আমাৰ ঘৰখনৰ বহুত মৰমৰ যে, তাৰ কিবা এটা হৈছে বুলি ক'লে চবৰে মনটো বেয়া লাগে আৰু। ৰাতিপুৱা সৰু বাই ফোন কৰিলে, তাইও কৈছে বোলে তাৰ গাটো বেয়া, কিনো হ'ব এনেকৈ বুলি। তাৰপিছত মই মালৈ ফোন কৰিলোঁ, মায়ে ফোন কৰোঁতে মায়ে কান্দিয়ে আছে। মানে তাৰ কিবা এটা হ'লে মানে চবৰে টেনশ্যন হৈ যায় আৰু হেৰি আপাই ফোনটো ৰিচিভ কৰিলে, আপাই ফোনটো ৰিচিভ কৰি কৈ আছে আৰু মায়ে কান্দি আছে বুলি। এতিয়া তাকে ফোন কৰিলোঁ, গোপিনী মাতি তুতি প্ৰাৰ্থনা কৰি মেলি ভাল হ'বগৈ আৰু। অলপ দিনৰ আগতে নবৌ হ'ল, তেনেকৈ কি হৈছে জানো। আমাৰ ঘৰৰ গোটেইবিলাকৰে সেই কিবা নহয় কিবা এটা হৈয়ে আছে আৰু। তাকে সোনকালে ভাল হ'লেই হয় আৰু, আশা কৰোঁ সোনকালে ভাল হ'ব বুলি। সেইজনী চাওক, কিবা এটা কৈ দিয়া চেনেলটো কোৱা, আমাৰ চেনেলটো বুলি কোৱা। আমাৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব বুলি কোৱা আকৌ। লাইক কমেণ্ট এইফালে চাই কোৱা, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু লগতে ছাবস্ক্ৰাইব কৰিব। বাই। হ'লে নহয়, এতিয়া ছাবস্ক্ৰাইব কৰি দিব আৰু ছোৱালীজনী আকৌ সেইজনীয়া। পথাৰৰ মাজৰ ঘৰ, বৰমা আৰু বৰ্তা এহাল থাকে ইয়াত, খেতি কৰিছে চাগে, সেইটো কাৰণে থাকে নেকি। তাৰপিছত এইখন কলেজৰ, আমাৰ কলেজখনৰ পাছফালডোখৰ চাওক, আমি আহি ক'ৰ পালোহি চাওকচোন। এইখন আপোনালোকে দেখিছে নাই জানো, জুম কৰি দিওঁ ৰ'ব। এইখন চাওক, কলেজৰ পিছফালখন এখন। কলেজৰ পিছফালখন সেইফালে আছে, আকৌ কলেজ ফিল্ডখন এইফালে আছে। এইফালে একেবাৰে ওচৰৰ পৰাই মই এপিনে আহিয়ে পোৱা নাই, আজি ফাৰ্ষ্ট টাইম আহিছোঁ। কলেজ ফিল্ডখন এইপিনে ৱালটো যে দেখিছে, সেই ৱালটো ভিতৰখন কলেজ ফিল্ডখন। বৰ ধুনীয়া ঠাই দেই, বৰ ধুনীয়া ঠাই এডোখৰলৈ আনিলা দেই ধন।
আজিৰ ভিডিঅ'টো ইমানেই আছিলে। পৰিৱেশটো কেনেকুৱা পালে আপোনালোকে জনাব। এয়া আৰু সিহঁতি আগত গৈ আছে, সিহঁতি আমাক বিচাৰি বিচাৰি ভণ্টি দুজনী ইয়াৰ পালেহি। তো ইমানেই আছিলে আজিৰ ভিডিঅ'টো। যদি ভাল পায় তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল বা আইকনটো টিপি দিব, যাতে মই ভিডিঅ' দিয়াৰ লগে লগে মোৰ ন'টিফিকেশ্যনছবিলাক আহি যায়। আৰু যিসকলে ভিডিঅ'বিলাক চাই কিন্তু মোক মানে ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকে প্লিজ 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 মোক ছাবস্ক্ৰাইব কৰি দিব। জল্দি জল্দি 1K কৰি দিয়ক। আৰু বহুত দিনৰ পৰা ভিডিঅ' দি আছোঁ, অলপ আগুৱাই যাবলৈ মন গৈছে আৰু। গতিকে আজিলৈ বাই বাই।